একচুয়ালি কাৰ্যসূচী আছিল যে আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা বাণিজ্য মেলা আৰু এই বাণিজ্য মেলাটো তুলসী বিলত ফকিৰাগ্ৰাম সমষ্টিত লোৱা হৈছে। তো এই বাণিজ্য মেলাত মোৰ লগত মোৰ বন্ধু মোৰ দাদা উজ্জ্বল হাজদা ডাঙৰীয়া প্ৰেজেণ্ট আছিল আৰু এখেতে খুব ভালকৈ ৰাইজক বুজাই দিছে। আৰু মই এইখিনি আজি আমাৰ উদ্দেশ্য আছিল যে আমাৰ বিটিআৰৰ চিফ মহোদয়ে প্ৰমোদ বড়ো ডাঙৰীয়াই মোক যেতিয়া ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট দিছিল তেতিয়া মোক বুজাই দিছিল যে আপুনি ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টটো খুব ভালদৰে চলাই ল'ব লাগিব আৰু ৰাইজৰ মাজত ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ যিখিনি গেপ আছে গেপখিনি ফুলফিল কৰিব লাগে। তাৰ কাৰণে মই ভাবিছোঁ যে এনেকুৱা মেলা পাতি আৰু সৰু সৰু আমি যেনেকৈ সৰু সৰু স্কিলৰ ওপৰত আমি কাম কৰিম কৰি গোটেই 40টা সমষ্টিত ৰাইজৰ মাজত আমি লৈ যাম লৈ আৰু পাব্লিকক আমি ইণ্ডাষ্ট্ৰিৰ ফালৰ পৰা একদম 100% আমাৰ যদিও সৰু ডিপাৰ্টমেণ্ট কিন্তু আমি যিমানখিনি পাৰিম মোৰ এটা ইচ্ছা আছে যে 200 250 300 সৰু 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 ইণ্ডাষ্ট্ৰি আমি জুন জুলাইলৈকে কমপ্লিট কৰিম। ইয়াৰে মূল আমাৰ উদ্দেশ্যৰ লক্ষ্য লৈ আজি ইয়াতে বাণিজ্য মেলা পাতা হৈছে।